বন্ধু বান্ধৱীসকল মই পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টি হৈ আপোনালোকক সকলোৱে আন্তৰিক অভিনন্দন জনাইছোঁ। আমি এতিয়া আপোনালোকৰ জৰিয়তে আমি প্ৰেছ মিট পাতাৰ কাৰণটো হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং প্ৰভাৰী তথা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক জ্যেষ্ঠ আছে যে আমাৰ মাজতে বিজয় গুপ্তা ডাঙৰীয়া আৰু আমাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া আছে আৰু আমাৰ বিধায়ক আমাৰ দৰসিং ৰহান ডাঙৰীয়া আছে আৰু লগতে পূব কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি প্ৰলেট কিলিং ডাঙৰীয়া আছে আৰু কেণ্ডিডেট কমৰ সিং বিশ্বনাথ ডাঙৰীয়া আছে। যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি মোদী কি গ্ৰান্টি সেই গোটেইখিনি ইয়াত বিতংভাৱে আমাৰ ইয়াত বুকলেটো আছে, আপোনালোকক বুজাই দিব আমাৰ ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং প্ৰভাৰী বিজয় গুপ্তা ডাঙৰীয়া আপোনালোকক বিতংভাৱে ভৰাই ক'ব। তাৰপিছত যিটো নেকি আমাৰ ইয়াত লোকেল সেই লোকেলৰ যিবিলাকৰ ইছ্যু আছে সেই ইছ্যুবিলাকৰ মুখেষ্ট আমাৰ ফালৰ পৰা যোৱাকালি আমি উদ্বোধন কৰিলোঁ। সেই গোটেইখিনি আপোনালোকে পাব আৰু কিবা যদি সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। পোনপ্ৰথমে আমাৰ বিজয় গুপ্তা ডাঙৰীয়া। নমস্কাৰ, আমি আমার সাংবাদিক বন্ধুসকল প্লাস আমার এই মঞ্চত উপবিষ্ট CM হরিরাম হাং ডাঙৰীয়া, মেম্বার অফ পার্লামেন্ট হরেন সিং বে ডাঙৰীয়া, সভাপতি জিলা সভাপতি রোহান কিলিং ডাঙৰীয়া, অমৰ সিং টিসু, আমার প্রার্থী MLA, আমার সহকর্মী বন্ধুসকল, মিডিয়া বন্ধুসকল। ভারতীয় জনতা পার্টি আপনার জানেই আমি মেনিফেস্টো ওয়ার্ডটো ইউজ নকৰোঁ। তার জগত এবার মোदी की गारंटी 2024 সংকল্প পত্র, that is our determination সংকল্প। So this is a document released by our national committee. Sorry. So this document is released under the chairmanship of Mr. Rajnath Singh and coordinator सीतारमन, निर्मला सीतारमन जी, पीयूष गोयल जी co-coordinator प्लस देखे तो लगत 24 जन व्यक्ति एटा कमिटी আছে। एम्प्लॉयमेंट एक्रॉस सेक्टर जिमान सेक्टर আছে ऑल सेक्टरत आमी एम्प्लॉयमेंट जनरेशन करिबो कारणे एक्सपोर्ट जनरेशन करिबो कारणे आमी कोऑपरेटिव मॉडल आनी आसु और इंटरनेशनल लगत कोऑपरेशन सिस्टम होबो एंड द सिंप्लिफिकेशंस ऑफ द लॉज एंड रूल्स, सिंप्लिफाइड ऑफ द डायरेक्ट एंड इनडायरेक्ट टैक्स আপনারা জানে GST আছে, इनकम टैक्स আছে, এটু আমি সিম্পলিফাই এবার করি। गवर्नमेंट ऑफ इंडिया इज थिंकिंग टू मेक द इंडिया एज द ग्लोबल मैन्युफैक्चरिंग हब। ग्लोबल मैन्युफैक्चरिंग हब आमी करबो गई आसु। আপনারা জানে कि मोबाइलत आमी तिनी गात देखो भितर एटा आसु, आटो तो आमी एक्सपोर्ट आटो हुई आसे, फार्मास्यूटिकल्स आमी तिनी गात देखो भितर एटा आसु। एतिया आमार कन्सेंट्रेशन होबो इलेक्ट्रॉनिक, डिफेंस, मोबाइल, आटो एंड फार्मास्यूटिकल्स। फोकस ऑफ द मेजर प्रोडक्टेशन মানে আমার দেখত এই বস্তুটো আমি পাম য'ত কতো নাপাব, এইরকম এটা আমি মেজর প্রোডাক্ট আনিব গৈ আছো। তাৰপিছত PM গতি শক্তিত আমি ইন্ডাস্ট্রিয়ালাইজেশন প্রমোট কৰিম। जो बैकवर्ड एरिया আছে इकोनॉमिकली बैकवर्ड एरिया स्पेशल इमेज फूड प्रसेसिंगर कारण আমি हब बनाम। তিনিটা বস্তু কাৰণে এবার বিশেষ চিন্তা হব, স্টিল, সিমেন্ট এন্ড মেটাল। তার কারণে আমি এটা স্কিম আনি আছো, এটু এডাপ্ট গ্রিনার ম্যানুফ্যাকচার প্রসেস আছে। ইমার্জিং গ্লোবাল রেলवे मैन्युफैक्चरिंग हब एंड चिप मैन्युफैक्चरिंग আপনারা গমে পাইছে গুজরাটত এটা হল, এটা জাগির রোডত আমি চিপসটো বনাম সেমি কন্ডাক্টর। ইলেকট্রিক ভেহিকেলৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হৈ আছে। वर्ल्ड क्लास इनफ्रास्ट्राक्चर कारण আমি চিন্তা করি দুটা সাবজেক্ট আছে, এটু হেল্প করে দিন। এক্সপেন্ডিং রেলवे नेटवर्क, ইনক্রিজিং প্যাসেঞ্জার ক্যাপাসিটি, ट्रेन प्रोटेक्शन, ट्रेनों सुरक्षा कारण এটা কবচ হব। डेवलपिंग वर्ल्ड क्लास रेलवे स्टेशंस, स्लीपर ट्रेन्स, रीजनल रेल कनेक्टिविटी, बुलेट ट्रेन as well as the metro network, multi-modal transports, expanding road network, expanding express highways, express